Hello everyone, welcome back to Gyan in Assamese. আজিৰ ভিডিঅ'টিত পুনৰ আমি ADRE গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেণ্ট পাৰ্ট 11 লৈ আহিছো আৰু আপোনালোকে যদি আগৰ পাৰ্টবোৰ চাব বিচাৰে ভিডিঅ'টোৰ ডেসক্ৰিপচনত লিংকবোৰ দিয়া আছে তাত গৈ চাব পাৰিব। এতিয়া আহিছো কোৱেশ্চনৰ মাজলৈ। প্ৰথম কোৱেশ্চন হৈছে পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা নিম্নলিখিত কোনখন জিলাত অৱস্থিত? আমাৰ অপচন চাৰিটা আছে। ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব? শুদ্ধ অপশন হ'ব বি ডিমা হাছাও। শুদ্ধ উত্তৰ হ'ব অপশন বি ডিমা হাছাও। আহিছো নেক্সট কোৱেশ্চনটোলৈ। অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াতে অপশন চাৰিটা আছে। শুদ্ধ অপশনটো কি হ'ব? শুদ্ধ অপশনটো হ'ব বি ৰাইমনা নেশ্যনেল পাৰ্ক। শুদ্ধ অপশনটো হ'ব বি ৰাইমনা নেশ্যনেল পাৰ্ক। আহিছো নেক্সট কোৱেশ্চনটোলৈ। পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? অপশন চাৰিটা আছে। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশন এ শিৱসাগৰ। শুদ্ধ উত্তৰ হ'ব অপশন এ শিৱসাগৰ। আহিছো নেক্সট কোৱেশ্চনটোলৈ। ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? তলত অপশন চাৰিটা আছে। ইয়াৰ শুদ্ধ অপশনটো কি হ'ব? বি যোৰহাট। শুদ্ধ অপশন হ'ব বি যোৰহাট। এইবাৰ আহিছো নেক্সট কুৱেশ্যনটোলৈ। পুৰাতাত্ত্বিক স্থান দেওপাহাৰ ক'ত অৱস্থিত? ইয়াতে অপশন চাৰিটা আছে। শুদ্ধ উত্তৰটো কি হ'ব? অপশন চি নুমলীগড় আৰু গোলাঘাট। অপশন চি নুমলীগড় আৰু গোলাঘাট। আহিছো নেক্সট কুৱেশ্যনটোলৈ। নৰ্থ ইষ্টৰ আটাইতকৈ জনবহুল ধৰ্মীয় পৰ্যটন স্থান কোনটো? তলত অপশন চাৰিটা আছে এ বি চি ডি। ইয়াৰ শুদ্ধ অপশনটো কি হ'ব? চি কামাখ্যা টেম্পল। শুদ্ধ অপশন হ'ব চি কামাখ্যা টেম্পল। আহিছো নেক্সট কুৱেশ্যনটোলৈ। হাজোৰ হায়াগ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াতে তলত অপশন চাৰিটা আছে। শুদ্ধ উত্তৰ কি হ'ব? অপশন চি মণিকোট হিল। শুদ্ধ উত্তৰ হ'ব অপশন চি মণিকোট হিল। আহিছো নেক্সট কুৱেশ্যনটোলৈ। ভাৰতৰ প্ৰথম দ্বীপ জিলা কোনখন? তলত অপশন চাৰিটা আছে। শুদ্ধ অপশন কি হ'ব? শুদ্ধ অপশন হ'ব এ মাজুলী। মাজুলী ভাৰতৰ প্ৰথম দ্বীপ জিলা। নেক্সট কুৱেশ্যনটো কি আছে? ভাৰতৰ কোনখন নদী তিনিখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? কুৱেশ্যনটো কি হ'ব? ভাৰতৰ কোনখন নদী তিনিখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? তলত অপশন চাৰিটা দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশন ডি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ ভাৰতৰ তিনিখন দেশৰ মাজেৰে পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যনটো কি আছে? চূণশিলৰ মুখ্য ভাণ্ডাৰ কোন দুখন জিলাত আছে? তলত ইয়াত অপশন চাৰিটা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশন বি ডিমা হাছাও এণ্ড কাৰ্বি আংলং। অপশন বি ডিমা হাছাও এণ্ড কাৰ্বি আংলং। নেক্সট কুৱেশ্যনটো চাইছো। লোহিত আৰু ডিব্ৰুগড়ৰ সৈতে সংযুক্ত চিয়াঙে নিম্নলিখিত কোনখন নদীৰ তৈয়াৰ কৰে? তলত অপশন চাৰিটা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশন ডি ব্ৰহ্মপুত্ৰ। অপশন ডি ব্ৰহ্মপুত্ৰ। এইবাৰ আহিছো নেক্সট কুৱেশ্যনটিলৈ। এই কুৱেশ্যনটো 2022 কম্পিটিটিভ এক্সামত আহিছিলে। মনত ৰাখিব কুৱেশ্যনটি। নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায়? অপশন চাৰিটা তলত দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশন এ জিয়া ভৰালি। অপশন এ জিয়া ভৰালি। নেক্সট কুৱেশ্যন কি আছে? সুৰমা নদী অসমৰ কোনখন জিলাত নদীৰ আন এটা নাম? তলত অপশন চাৰিটা দিয়া আছে। শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশন বি বৰাক। আহিছো নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যনটো কি দিয়া আছে? ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনদী কোনখন? তলত অপশন চাৰিটা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশন বি সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনদী। নেক্সট কুৱেশ্যনটোলৈ আহিছো। অসমৰ নিম্নলিখিত কোনটো সংৰক্ষিত এলেকা সোণালী বান্দৰৰ বাবে জনাজাত? তলত আমাৰ ইয়াতে অপশন চাৰিটা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশন বি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। আহিছো নেক্সট কুৱেশ্যনটোলৈ। লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত? তলত অপশন চাৰিটা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব?
অপশন বি নগাঁও লাওখা বন্যপ্ৰাণী অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটো লৈ আহিছো অসমৰ নিম্নলিখিত কোনটো এলেকা বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত তলত অপশন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ অপশন কি হ'ব বি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক শুদ্ধটো হ'ব অপশন বি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক নেক্সট কোৱেশ্চনটো চাইছো নিম্নলিখিতবোৰৰ ভিতৰত জৈৱমণ্ডল সংৰক্ষণ কোনটো তলত অপশন চাৰিটা আছে এ বি চি ডি ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব শুদ্ধটো হ'ব অপশন ডি মানাস শুদ্ধটো হ'ব অপশন ডি মানাস নেক্সট কোৱেশ্চনটো চাইছো অসমৰ দুটা জৈৱমণ্ডল সংৰক্ষিত হৈছে তলত অপশন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন বি মানাস এণ্ড ডিব্ৰু-চৈখোৱা মানাস এণ্ড ডিব্ৰু-চৈখোৱা আহিছো নেক্সট কোৱেশ্চনটো লৈ অসমৰ প্ৰথম বাঘ সংৰক্ষিত অঞ্চল কোনখন তলত অপশন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশন বি মানাস টাইগাৰ ৰিজাৰ্ভ শুদ্ধটো হ'ব অপশন বি মানাস টাইগাৰ ৰিজাৰ্ভ আহিছো নেক্সট কোৱেশ্চনটো লৈ কোনখন অসমৰ একমাত্ৰ ৰামচাৰ স্থান তলত অপশন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশন এ দীপৰ বিল বন্ধু-বান্ধৱীসকল আমাৰ এই কুৱেশ্যনবোৰ অসমৰ কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা বাছি আমি আপোনালোকলৈ আগবঢ়াইছো ভিডিঅ'টো শেষলৈ চাই থাকিব নেক্সট কুৱেশ্যন কি দিয়া আছে কামৰূপত পাল বংশৰ প্ৰথম ৰজা কোন আছিল তলত অপশন চাৰিটা দিয়া আছে শুদ্ধ উত্তৰ কি হ'ব অপশন ডি ব্ৰহ্মপাল শুদ্ধটো হ'ব অপশন ডি ব্ৰহ্মপাল আহিছো নেক্সট কুৱেশ্যনটো লৈ চুলিকপাৰ দিনত ৰাজমন্ত্ৰী ফুকন বা প্ৰধানমন্ত্ৰী কোন আছিল তলত অপশন চাৰিটা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশন বি লালুকচলা বৰফুকন শুদ্ধটো হ'ব অপশন বি লালুকচলা বৰফুকন